सा बाजि मेडिकेल फरायसानो बेसेन नाङा जासे फोरोंथाय मिरुआव मुं थिसनगोन। এই বছৰতে আমি 50 জন ল'ৰা ছোৱালীক ফ্ৰী মেডিকেল এডমিশ্যনৰ কাৰণে কোচিং কৰিবৰ কাৰণে ফ্ৰী আমি গভৰ্ণমেণ্টৰ পৰা সহায় কৰিবলৈ গৈ আছোঁ। आरो सा बाजि आईएएस आईपीएस आरो एसीएस जानो गोसो जाना बिजाथिनो क'क्राझाराव बेसेन नाङा जासे फोरोंथाय मिरु फैगौ जुन दानाव बेखेवगोन। আৰু 50 জন ল'ৰা ছোৱালী যিসকলে আইএএস আইপিএস হ'বলৈ বিচাৰে, এছিএস বিষয়া হ'বলৈ বিচাৰে, তেখেতসকলক অহা জুন মাহৰ পিছত আমি এনাদাৰ এটা কোচিং চেণ্টাৰ খুলিম। हाग्रामानि स्टाइलाव खुंथाय सामलाया बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। কিন্তু হাগ্ৰামাৰ ষ্টাইলত মই চৰকাৰ নচলাও। फैगौ समाव बिटिआरनि 35 लाख सुबुंनि जौगाथायनि थाखाय खामानि मावगोन प्रमद बर'आ। বড়োলেণ্ডৰ অহা 4 বছৰৰ ভিতৰত 35 লাখ জনসাধাৰণক ভাল এটা পৰিৱেশত লৈ যাব লাগে। खुंथाय सामलायनायनि बिथिङाव आंखौ एबसु बायदि होननानै बुङोब्लाबो हाग्रामानि बायदि खुंथायखौ आं सामलाया। एबसुर स्टाइलते चलक बा किबा स्टाइलते चलक, কিন্তু হাগ্ৰামাৰ ষ্টাইলত মই চৰকাৰ নচলাও। जालावानि सयनासि सिबधामाव खुंफुंनाय भैबि एकादशी हाबाफारियाव बाहागो लानानै बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ खौरांगिरिफोरनि सिगाङाव ओरैबायदि बुङो। এতিয়া আমি টিচাৰসকলক ইতিমধ্যে এপইণ্টমেণ্ট দিলোঁ, 99ৰ এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। আৰু তাত মই কৈছোঁ কি 8 আনা পইচাও আগৰ চৰকাৰৰ দিনত তেখেতসকলৰ পৰা হাজাৰ হাজাৰ টকা ঘুচ লৈ থৈ গ'ল। আমি জানো প্ৰুফ দিব লাগিলে নাম সহ দিব পাৰোঁ আমি, কিন্তু আমি দিবলৈ বিচৰা নাই। কিন্তু আমাৰ চৰকাৰত আমি কৈছোঁ যে 99ৰ শিক্ষকসকলক 8 আনাও পইচা দিব নালাগে। কোনোবা যদি 8 আনাও পইচাতে তাক চাকৰি নিদিওঁ বুলি কৈছোঁ মই। গতিকে আমি এটা নিকা চৰকাৰ এটা চলাবলৈ লৈছোঁ। ছুপাৰ 50 এনাউন্স কৰিছোঁ। 17 বছৰ চৰকাৰ চলালে, তেখেতসকলে কি কৰিলে? এতিয়া এই বছৰৰ পৰা আমি 50 জন ল'ৰা ছোৱালী, দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক IITত পঢ়াৰ কাৰণে এণ্ট্ৰেঞ্চত প্ৰিপেয়াৰ কৰাৰ কাৰণে ফ্ৰী তেখেতসকলক 11 মাহ আমি ৰাইগৰাজ ট্ৰেইনিং দিবলৈ, কোচিং দিবলৈ বিচাৰিছোঁ। এই বছৰতে আমি 50 জন ল'ৰা ছোৱালীক ফ্ৰী মেডিকেল এডমিশ্যনৰ কাৰণে কোচিং কৰিবৰ কাৰণে ফ্ৰী আমি গভৰ্ণমেণ্টৰ পৰা সহায় কৰিবলৈ গৈ আছোঁ। আৰু 50 জন ল'ৰা ছোৱালী যিসকলে আইএএস আইপিএস হ'বলৈ বিচাৰে, এছিএস বিষয়া হ'বলৈ বিচাৰে, তেখেতসকলক অহা জুন মাহৰ পিছত আমি এনাদাৰ এটা কোচিং চেণ্টাৰ খুলিম, য'ত নেকি তেখেতসকলে ডাইৰেক্ট কোচিং মানে ল'ব পাৰিব। কোকৰাঝাৰত আমি ইতিমধ্যে IITৰ কাৰণে NITৰ কাৰণে ঠিক কৰিছোঁ। আৰু চিৰাঙত আমি ইতিমধ্যে মেডিকেলৰ কাৰণে ঠিক কৰিব বিচাৰিছোঁ। আৰু ওদালগুৰিত আমি চিভিল ছাৰ্ভিচৰ কাৰণে কোচিং চেণ্টাৰটো আমি কৰিবলৈ বিচাৰিছোঁ। আমাৰ ষ্টাইলতো চৰকাৰ চলোৱা নাই অন্তত। হাগ্ৰামাৰ সময়ত মানে বিষয়াবিলাকক বোলে দৰ্জাৰ ভিতৰত লৈ যাই পিটিছিলে, দৰ্জা মাৰি পেলাই। বিভিন্ন কথাবিলাক আমি শুনি আছোঁ এই সময়ত কি হৈছে কি হোৱা নাই। এবছুৰ ষ্টাইলতে চলক বা কিবা ষ্টাইলতে চলক, কিন্তু হাগ্ৰামাৰ ষ্টাইলত মই চৰকাৰ নচলাওঁ, এইটো সঁচা। কাকো দাবী ধমকি দিব নোৱাৰোঁ আৰু মানুহক প্ৰেছাৰত ৰাখি মই কেতিয়াও ৰাজনীতি নকৰোঁ। মানে মোক কি কাৰণত আক্ৰমণ কৰিছে, ইমান দিন আপোনালোকে সাংবাদিকতা কৰিলে, যি সময়ত মই এফচু প্ৰেছিডেণ্ট আছিলোঁ তেতিয়া জানো মোক আক্ৰমণ কৰা নাছিলে? চ' তেখেতসকলৰ BPFৰ এটাই মানে টাৰ্গেট আছে, তেখেতসকলে মোক লৈ টোপনি নাযায়। মই আগতে ছাত্ৰ সংগঠনত থকাটো টোপনি যোৱা নাছিলে, আৰু এতিয়া পলিটিক্সত আহিলোঁ আৰু বেছি টোপনি নোহোৱা হৈছে। মোৰ লক্ষ্যটো কিন্তু BPF নহয়, আপোনালোকক মই স্পষ্ট কৈছোঁ। মোৰ লক্ষ্যটো না হাগ্ৰামা, না BPF, না ৰিহন, না XYZ। মোৰ লক্ষ্যটো হৈছে বড়োলেণ্ডৰ অহা 4 বছৰৰ ভিতৰত 35 লাখ জনসাধাৰণক ভাল এটা পৰিৱেশত লৈ যাব লাগে। শিক্ষা, দীক্ষা, নিৰাপত্তা, মাটি বাৰীৰ সমস্যা, আমাৰ খিলঞ্জীয়াসকলৰ প্ৰত্যেকটো সমস্যা সমাধান কৰি ভাৰ বিটিয়াৰ এটা ৰাইজক উচৰ্গা কৰি দিব লাগে, সেইটোৱে মোৰ লক্ষ্য। এইটো হাগ্ৰামাৰে নিজেই সি জন্ম দিছে কাৰণে আদৰণি জনাবলৈ বিচাৰিছে। কি কাম কৰিব সেই ছাত্ৰ সংগঠনটো জন্ম দি পেলাই? তেখেতসকলে কৈছে আজি যে আন্দোলন কৰিব, বড়োলেণ্ড বিচাৰিব। 15 বছৰে তেখেতসকলে যেতিয়া আলোচনা চলি আছিলে NDBৰ, যেতিয়া আলোচনা চলি আছিলে এবছুৰ, সেই সময়ত বিৰোধিতা কৰিলে। সেই সময়ত ক'লে যে কিয় ৰাজপথত যাব লাগে, কিয় আন্দোলন কৰিব লাগে, সমাজৰ কাম কৰিব লাগে। আৰু এতিয়া